হে গাইজ গুড মৰ্ণিং চেহনাজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই জাষ্ট শুই উঠিছোঁহে শুই উঠি মুখ ধুলোঁ দাঁত ব্ৰাছ কৰিলোঁ গৰম পানী খালোঁ আৰু আজি ভিডিঅ'টো মৰ্ণিঙৰ পৰাই ষ্টাৰ্ট কৰিছোঁ এতিয়া 9:10 হ'ল আৰু আজি মোৰ শুই উঠা অলপ দেৰিয়ে হ'ল আৰু আজি বহুত ৰ'দ দিছে বাহিৰৰ পৰিৱেশটো চাই গৈছোন বলক এয়া বহুত ৰ'দ দিছে মই কিন্তু ৰ'দ দিলেই ভাল পাওঁ বৰষুণ দিয়াতকৈ আৰু সেইদিনাখনৰ নিচিনা আজিও মোৰ কঁকালটো বিষাইছে কি হয় জানো দিনটো চাৰফাছ শুই উঠাই নাইকিয়া আৰু সি শুয়ে আছে ভাবিছোঁ সি শুই থাকোঁতে অলপ কাম কৰি লওঁ নাই আগত তাক উঠাই লওঁ বহুত টাইম হ'ল 9:10 হ'ল আগত তাক উঠাই লওঁ আৰু কঁকাল বিষাইছে যদিও তাৰ কাৰণে আজি ৰুটি বনাম কাৰণ সেইদিনাখন সি ভোকতে থাকিলে আৰু পিছত ভাতো খাব নিবিচাৰিলে দেৰিকৈ ভাত খুৱাইছিলোঁ যদিও মানে ভাত খাব নিবিচাৰিলে আচলতে তাৰ ভোকৰ টাইমত খালে ভাল লাগে আৰু ভোকৰ পিছত ভোকটো যেতিয়া গুচি যায় খায়ো ভাল নাপায় সেইকাৰণে ভাবিছোঁ আজি কঁকাল বিষ যদিও তাৰ কাৰণে ৰুটি বনামগৈ আৰু আগত তাক জগাই লওঁ আৰু ভিডিঅ'টো চাই থাকিব মোৰ শেষলৈকে চাৰফ্ৰাজ উঠা ইমান ধুনীয়াকৈ শুই আছে উঠাবলৈ বেয়াও লাগে আৰু 9:10 হ'লোঁ সেইকাৰণে উঠাই থওঁ তাৰ হোৱনটো হ'লে বহুত বেয়া দেই কেতিয়াবা আহি তাৰ গাৰু এইটো সি নিজৰ গাত নুশুৱে কেতিয়াবা গৈ সেই ভৰি পঠানে শুই থাকিব নহ'লে বা গাৰুৰ ওপৰত শুব এতিয়া মোৰ গাৰুত শুই আছে সি নুশুতে তাক উঠাইছোঁ সি অলপ শুব চাগৈ শুৱক অলপ দেৰি পিছত উঠাই দিম তেতিয়ালৈকে মই ৰুটি বনাবলৈ ৰেডি কৰি লওঁগৈ প্ৰথমে মোলৈ চাহ একাপ বনাই খাই লওঁ তাৰপিছত ৰুটি বনাম মই যে ৰঙা চাহতো চেনি কমকৈ খাওঁ মোৰ চেনি কমকৈ খায়ে ভাল লাগে তেতিয়াহে মোৰ চাহকাপ খাইছোঁ যেন লাগে আৰু এইফালে এয়া মই যে বনাইছিলোঁ খেজুৰি আপোনালোকক দেখাইছিলোঁ কেনেকৈ বনাইছিলোঁ আৰু অলপ লৈ লৈছোঁ আৰু খেজুৰি এনেকৈ বনাই থ'লে বহুত দিনলৈকে ভাল হৈ থাকে এতিয়া মোৰ এইখিনি এটা মোক মচমচীয়া নিচিনাই হৈ আছে এতিয়া মই আগত চাহকাপ খাই লওঁ তাৰপিছত দেখাই আছোঁ কি কৰোঁ এতিয়া চাৰফ্ৰাজক জগাই দিওঁগৈ এতিয়াতো 10টাই বাজিলে অঁ হ'ব চুপ থাকা আৰু বহুত কথা পাতিছা হ'ব চাৰফ্ৰাজ শুই উঠিলে শুই থকা তাৰ হ'ল বাৰু এতিয়া 1.5 ঘণ্টামানেই হ'ল এতিয়া 11টা বাজিলে এইফালে এয়া এতিয়া ৰুটি লৈ আহিছোঁ দুইটাই খাবলৈ আগত খাই লওঁ আহা আমি পকাত বহিয়ে খাইছোঁ পকাত বহি ভাল লাগে গৰমত খাই ৰুটি খোৱাৰ পিছতে গাটো ধুই ল'লোঁ কিজানি মানে কঁকাল বিষটো ভাল লাগে মানুহে কয় যে গাটো বেয়া লাগি থাকিলে গাটো ধুই দিলে ভাল লাগে সেইকাৰণে গাটো ধুই ল'লোঁ কিজানি ভাল লাগে এতিয়া কিটচেনলৈ যাওঁ ভাত বনাওঁগৈ বনাই সিজাই আজৰি হৈ গ'লোঁ এইফালে ভাত বনালোঁ আৰু এইফালে মাংসৰ গ্ৰেভি কৰিলোঁ কেনেকৈ বনালোঁ সেইবিলাক নাই দেখুওৱা জাষ্ট কি বনাইছোঁ সেয়াহে দেখাইছোঁ আৰু এইফালে এয়া দাইল বনাইছোঁ আৰু এইফালে এয়া কুন্দুলি ভাজি ৰাখিছোঁ এতিয়া 12:30 বাজিছেহে ভাত 2টামান বজাত খাম এতিয়া নাখাওঁ তেতিয়ালৈকে মই চাৰফ্ৰাজক কিবা এটা খাবলৈ দি লওঁগৈ পুদিনা লৈ যাওঁ কেইখিলামান দৰকাৰ আছে কি কৰিম দেখাম বাৰু চাৰফ্ৰাজে আমাৰ পুদিনা খাই বেয়া পায় সেইকাৰণে তাক মই এতিয়া এই তৰমুজৰ লগত জুচ বনাই দিম আৰু এনেকৈ কৰি দিলে খাই দিব ধৰিব নোৱাৰে আপোনালোকৰ যদিও সৰু ল'ৰা ছোৱালী যদি আছে যদি পুদিনা পাত নাখায় এনেকৈ খুৱাবচোন মই চাৰফ্ৰাজক এনেকৈ খুৱাওঁ এতিয়া মই এইখিনি আগত কাটি লওঁ দেখাই আছোঁ
ইয়াৰ মই গুটিখিনি দিয়া নাই, গুটিখিনি দিলে খাবলৈ বেয়া হ'ব। এতিয়া মই ইয়াত অলপ নিমখ দি দিছোঁ, নিমখ দিলে সোৱাদটো অলপ বেলেগ হয়, খাবলৈ ভাল হয়। বেছি দিয়া নাই, অলপ দিছোঁ। এইটো নিদিলেও হয়, কিন্তু মই দি দিছোঁ। পদিনা পাত কেইফালা দি দিছোঁ আৰু লগতে তৰমুজ খিনি। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এখন চাকনিৰে চেকি ল'ম। আৰু ডাঙৰে খালে নিচেকিলেও হয়, কিন্তু সৰু ল'ৰা ছোৱালীয়ে বেয়া পাব এনেকৈ খাই, সেইকাৰণে অলপ চেকি দিছোঁ। এতিয়া মই এইখিনিও অলপ চামুচখন দি অলপ চেকি দিছোঁ। চেপি দিলে তেতিয়া গোটেইখিনি ওলাই যাব। তৰমুজৰ জুচ মোৰ ৰেডি হৈ গ'ল। আৰু গৰমত এইটো বস্তু খাবলৈ দিলে ল'ৰা ছোৱালীক বহুত উপকাৰী। আপোনালোকেও যদি দিয়া নাইকিয়া এনেকৈ দি চাব, বহুত ভাল স্বাস্থ্যৰ কাৰণে। মই চাৰফ্ৰাজক এনেকৈ মাজে মাজে দি থাকোঁ। আৰু পদিনা নোখোৱা ল'ৰা ছোৱালীসকলেও এনেকৈ বনাই দিলে খাই দিয়ে, সিহঁতি ধৰিবই নোৱাৰে ইয়াত পদিনাই দিয়া আছে নে কি দি থৈছে, ধৰিব নোৱাৰে। চাৰফ্ৰাজ আৰু মই ভাত খালোঁ, আৰু মিষ্টাৰে ভাত খোৱা নাই, তেওঁ বোলে অলপ দেৰিকৈ খাব। এতিয়া 3টা বাজিলে, তেওঁ অলপ পিছত খাব। মই এইফালে বহি লৈ টিভি চাই আছোঁ। ভাবিছিলোঁ অলপ ভাত খোৱাৰ পিছত শুম, কিন্তু চাৰফ্ৰাজে হোৱা নেকি, সেইকাৰণে ময়ো হোৱা নাই। সি শুলে লগতে তাক লৈ শুই ভাল লাগে, সি হোৱা নাই কাৰণে মই নাই হোৱা। এতিয়া এইফালে আৰবাজ আৰু মই টিভি চাই আছোঁ দুইটাই। এইফালে মায়ে টোপনি, মায়ে পূৰা শুই আছে। মায়ে গাটো বেয়া, মায়ে চুগাৰটো অলপ বাঢ়ি আছে, টেষ্ট কৰিব গৈছিলে, চুগাৰ বাঢ়ি আছে। এইফালে চাৰফ্ৰাজক ইমান কৈ আছোঁ অলপ শুমগৈচোন ব'লা, আমাৰো গাটো বেয়া, সি নাযায়। আৰু আগবেলা বহুত ৰ'দ আছিলে, এতিয়া ৰ'দটো নাই বাৰু। এতিয়া ৰ'দ কমিলে, 1টামান বজাৰ পৰাই ৰ'দটো নাই। যোৱাকালি দেখাইছিলোঁ যে ভিডিঅ'টোত আমখিনি, এতিয়া আজিও ৰ'দত দি দিছিলোঁ, লৈ আনোগৈ, সেয়াকে নিবলৈ আহিছোঁ। এইখিনি আজিও ভালকৈ নুশুকালে, আৰু এদিন শুকুৱাব লাগিব, তেতিয়াহে আচাৰ কৰিব পাৰিম। আম এডোখৰ খাই আহিছোঁ, বহুত টেষ্টি হৈছে। মই এনেকৈ খায়ো বহুত ভাল পাওঁ। চাৰফ্ৰাজক দুৱাৰখন মাৰি দিলোঁ বুলি কওঁতে আহিছোঁ শুবলৈ। এই খুলিছোঁ, ৰখিবা, আহা। নুশুলেও অলপ বিচনাখনত যদি ৰেষ্ট লওঁ ভাল লাগে। এতিয়া কঁকালটো বিষাইছে, অলপ শুই দিলে ভাল লাগিব। আৰু লগত সি যদি নুশুৱে মোৰ টোপনি নাহিব, বাহিৰত যদি সি থাকে চিন্তা লাগি থাকিব। আজি বহুত শুলোঁ মই, চকুবিলাক ফুলি ফুলি গ'ল। আৰু আন্ধাৰো হৈ গ'ল, বাহিৰত আন্ধাৰ হোৱা নাই, ভিতৰতহে হৈছে। মানে 6টালৈ 15 মিনিট আছে, 4:10 পৰা শুইছিলোঁ মই। এতিয়া চাৰফ্ৰাজো শুই আছিলে, এয়া সি উঠিলে। তাৰ আপাৰ ফোন আহিছে, ফোন ৰিচিভ কৰিবলৈ গৈছে। এতিয়া আগত মই একাপ চাহ খাই লওঁ, তাৰ কাৰণ শুই উঠি চাহকাপ খালেহে ভাল লাগে। আৰু মিষ্টাৰো শুই আছে, সেইটো ৰুমত তেওঁ উঠা নাইকিয়া, তেওঁ শুই আছে। তেওঁ আমাতকৈ দেৰিকৈ হৈছে বাৰু, আমি 4:10 পৰা হৈছোঁ। তাতে চাহকাপ খাই লওঁ, লগ পাই আছোঁ। কি হ'ল? তাই ষ্টাইল দেখিছে নে? সি তাক দুৱাৰখন খুলি দিব লাগে, সেইকাৰণে সি এটা ষ্টাইলত কৰিছে। তেতিয়াহে মই খুলি দিম মৰম লগাই ক'লে। বহুত চিঞনা। চাৰফ্ৰাজ এনেই মোৰ লগতে থাকে, যেতিয়া তাৰ আব্বা থাকিব সি মোক পাত্তাই নিদিয়ে। তাৰ আব্বা যোনফালে যায় সি পিছে পিছে। এতিয়া এইখন চোফাত বহি আছিলে, এতিয়া সেইখনত সিও বহি আছে লগতে। যেতিয়া এইডোখৰত বহিবলৈ আহিলে সিও দৌৰি আহিছে ওচৰত বহিবলৈ। এনেই আকৌ মোৰ লগতে থাকে, আৰু যেতিয়া আব্বা থাকিব মোক পাত্তাই নিদিয়ে। তাকো মই তেনেকুৱা কৰিব লাগিব। আৰু মোৰ আগবেলা কঁকাল বিষাইছে বুলি কৈছিলোঁ যে, 2টা বজাৰ পৰা ভাল লাগিছিলে, কিন্তু এতিয়া আকৌ চাহ বনাবলৈ যাওঁতে আকৌ মোক কঁকাল বিষটোৱে ধৰিছে। কেলেনো তেনেকুৱা হৈছে জানো, ক'ব পৰা নাই।
ছাৰফৰাজক অলপ পঢ়াবলৈ লৈছোঁ। আজি কেইবাকেইদিনো পঢ়ুৱাই নাই, আজি 3 দিন হৈছে তাক পঢ়ুৱাই নাইকিয়া। আজি ভাবিছোঁ আজি অলপ পঢ়াওঁ। তেন্তে মই ভিডিঅ'টো আজি ইমানখিনিতে সমাপ্তি কৰিছোঁ। যদিহে মোৰ ভিডিঅ'টো চাই পেলাই ভাল পালে, ভিডিঅ'টো মোক প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। তেন্তে আকৌ লগ পাম পুনৰ এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।